সংগীত নহয়, এইবাৰ ৰেপ সংগীতক লৈ অসমীয়া ছবি। হিৰৰ চৰিত্ৰত কুসুম কৈলাশ, বিশেষ চৰিত্ৰত এণ্ট্ৰি মাৰিব নীল আকাশে। উজনি অসমত পূৰ্ণ গতিত চলিছে ছবিৰ কাম। ৰাইজে তহঁতক খুদাই নেৰে। কিখন কৈ আছে আপুনি? এখন ৰেপ সংগীতেৰে অসমবাসীৰ হৃদয় জিনা নৱপ্ৰজন্মৰ দুই জনপ্ৰিয় শিল্পী নীল আকাশ আৰু কুসুম কৈলাশক এইবাৰ দেখা যাব ন ৰূপত। হিৰৰ চৰিত্ৰত এণ্ট্ৰি মাৰিব জনপ্ৰিয় শিল্পী কুসুম কৈলাশে। কাৰণ এইবাৰ ৰেপ সংগীতক লৈ নিৰ্মাণ কৰি থকা হৈছে এখন অসমীয়া ছবি। ছবিখনত মোৰ কেৰেক্টাৰটো হৈছে পবিত্ৰ সোণোৱাল, আৰু মই ছবিখনতো মই এতিয়া যেনেকৈ এজন শিল্পী, ছবিখনতো মই শিল্পী, তো সেইকাৰণে অলপ সাহস কৰিছোঁ। বাকী এক্টিং কেনেকুৱা কৰোঁ ক'ব নোৱাৰোঁ। গান ইতিমধ্যে আমি 9টা গীত আমি প্ৰায় প্ৰস্তুত কৰি উলিয়াইছোঁ। উজনিৰ দ্বিতীয়জন চাঞ্চল্য নীল আকাশকো দেখা যাব ৰঙীন নামৰ এই বিশেষ ছবিখনত। ইতিমধ্যে জোৰদাৰ গতিত চলিছে সংগীতৰ কাম। খুব এটা ভাল লগা কথা এইটোৱে যে যদিও ৰেপ সংগীতটোৰ মানে সৃষ্টি বিদেশত বা বেলেগ অঞ্চলত, ইয়াত প্ৰথমতে চিন্তা কৰা ব্যক্তিজন আছিলে কুসুম কৈলাশ, আৰু আচলতে ধাৰাটো সৃষ্টি কৰা মূল ব্যক্তিজনে হৈছে কুসুম কৈলাশ। মই সেই যাত্ৰাত এটা তেওঁৰ সহযাত্ৰী হিচাপে আছিলোঁ, সূক্ষ্ম এটা মানে পাৰ্ট। আৰু এটা কথাই ভাল লাগিছে, আমি যিটো প্ৰচেষ্টা হাতত লৈছিলোঁ প্ৰথমতে গানৰ আকাৰত, আৰু এতিয়া আটাইতকৈ ডাঙৰ আৰু ভাল লগা আৰু গৌৰৱৰ কথাটো হ'ল যে মৰাণৰ পৰা এনেকুৱা এখন ছবিৰ কাৰণে কাম কৰা হৈছে। মৰাণৰ বিভিন্ন মনোমোহা লোকেশ্যনত শ্বুটিং অব্যাহত আছে ৰঙীন নামৰ ছবিখনৰ, যিখন চিনেমাত দেখা যাব মিউজিক ডিৰেক্টৰ ধ্ৰুৱজ্যোতি ফুকনৰ মাতৃকো। উল্লেখ্য যে মৰাণৰ বহু থলুৱা অভিনয় প্ৰতিভাক প্ৰাধান্য দিয়া হৈছে এই নৱতম ছবিখনত। ৰেপ সংগীতক লৈ নিৰ্মাণ হোৱা ৰঙীনৰ বিষয়ে আজি নিশা 8 বজাত নিউজ লাইভত নীল আকাশ আৰু কুসুম কৈলাশে ক'ব বিস্তৃতভাৱে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।